ইফালে চাওক কেনেকৈ ঘৰ ডুবিলে চাওক গোটেই ঘৰৰ ওচৰত কেনেকুৱা সোঁত চলি আছে এইটো ঘৰ চব এইটো চাওক ইয়াত চাওক সোঁত চাওক পানীৰ কেনেকুৱা হয় চাওক গোটেই বানপানী এবাৰ মানুহ মাছ ধৰি আছে চোতালেটো সব মানুহ মেইন ৰোড আহি গ'ল ইয়াত মাছ ধৰি আছে এইফালে চাওক ঘৰ বাৰী সব এৰি ইয়াত গোটেই টঙি বনাই বনাই মেইন ৰোডত আছে মানুহখিনি তো ৰাম ৰাম দোস্ত এতিয়া ওলাই গৈ আছোঁ আমি নাহৰ লগন বোলে মোৰ লগত বহি আছে বিৰেন্দা নাহৰ লগন পাওঁতে বোলে আমাৰ গেন্দালি বা য'তে ত'তে ৰাস্তা বহুত ভাঙি গ'ল পানীৰ অসুবিধাত বানপানীত এতিয়া ব'লা চাওঁগৈ কেনেকুৱা ক'ত কিমান বানপানী হৈ আছে এতিয়াতো বৰ্তমান ইয়াত অ'কে হৈ আছে ৰাস্তা একো প্ৰব্লেম নাই আমাৰ টাউনত লেকিন অকণমান আগত বোলে বহুত পানী হৈ আছে তো ৰঙা নদী পালোঁ এতিয়া ৰঙা নদীৰ দৃশ্য দেখাই আছোঁ আপোনালোকক এইটো আমাৰ ৰঙা নদী হয় ইয়াত পানী কিমান হৈ আছে ৰঙা নদীত আপোনালোক দেখাই আছোঁ চাব এইটো আমাৰ ৰঙা নদীৰ অৱস্থা এনেকুৱা হৈ গ'ল গোটেই বানপানী ইয়াত ব্ৰহ্মপুত্ৰ লেখীয়া হৈ গ'ল এনেটো এটা ছেকেণ্ড ব্ৰহ্মপুত্ৰ আৰু চাওক দোস্ত গোটেই মানুহ ৰাস্তাত ঘৰৰ ভিতৰলৈকে পানী হৈ গ'ল ইয়াতে ৰাস্তাত আহি গ'ল এইফালে চাওক গোটেই পানী মানুহ ঘৰে বাৰী চবতে পানী হৈ গ'ল সব মানুহ ৰাস্তাত আহি গ'ল পানী 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 এনেকৈ পানী হ'লে কি হ'ব চাওক এইটো নাওবৈচাৰ অকণমান পৰিস্থিতিটো চাওক এইটো নাওবৈচাৰ পৰিস্থিতি গোটেই ঘৰ বাৰী এইফালে গোটেই পানী এইফালে চাওক কেনেকুৱা মানুহ পাৰ হৈ আছে এতিয়া চাওক পানীয়ে পানীয়ে পাৰ হৈ আছে গোটেই দেখিছে নহয় এইফালে চাওক গাড়ী ডাঙৰ গাড়ী যাব দিয়া নাই চব কৈ আহিছে এইটো নাওবৈচাৰ এই চাওক নাওবৈচাৰ কাৰেণ্ট চাওক আপুনি বহুত গোটেই মানুহ ঘৰ বাৰী ডুবি গ'ল গোটেই চব ৰাস্তাত আহি গ'ল মানুহ এইটো চাওক সব ৰাস্তা পদূলিত আহি গ'ল এনেকুৱা বানপানী একদম বহুত দূৰলৈকে জাম হৈ আছে এইফালে চাওক আপোনালোকে ইয়াৰ পৰা চাওক কেনেকৈ ঘৰ গোটেই ডুবি গ'ল এইফালে চাওক গোটেই ঘৰৰ চোতালৈকে পানী এইটো চাওক এইফালে চাওক গোটেই মানুহ ৰাস্তাত আহি গ'ল চাওক গোটেই গৰু ছাগলী লৈ ৰাস্তাত আহি গ'ল চাওক এইটা টাইপি সেইটা চাওক এনেকৈ ধৰি থাককচোন চাওক গোটেই গাড়ী ইয়াত এইফালে পানী চাওক গোটেই পানী আৰু এদিন বৰষুণ দিলে লখিমপুৰ ডুবি যাব নেকি বিৰেন্দা আৰু এদিনমান বৰষুণ দিলে ভালকৈ বৰষুণ দিবলৈ ৰাস্তাত ছিঙি দিব দৃশ্যটো চাই বহুত বেয়া লাগিছে লখিমপুৰৰ প্ৰথমবাৰ বহুত 2008 পৰা এতিয়া আকৌ 2025 এনেকুৱা অৱস্থা দেখিবলৈ পাইছোঁ লখিমপুৰত ইমান বছৰ গ'ল মাজত এনেকুৱা হোৱা নাছিলে এইবাৰ যেনেকুৱা হ'ল এতিয়া মেইন বাৰিষা অহাই নাই ভৰ বাৰিষা এদিন কণ্টিনিউ বৰষুণ দি থাকোঁতে এই অৱস্থা যদি 2-3 দিন এসপ্তাহ কণ্টিনিউ বৰষুণ দিয়ে তেতিয়াহ'লে লখিমপুৰ দেখোন ডুবু ডুবু অৱস্থা হৈ যাব চৰকাৰে চাউল পাতি দিব নাই জানো দিব লাগিব নহয় আমি ভোকত মৰি যাব লাগিব নহয় নহ'লে গাড়ীটোত চাউল আছে এইটো মাল নিদিওঁ নি আজি মোৰ গাড়ীত পূৰা ফুল চাউল লৈয়ে গৈ আছোঁ অৰুণাচলত নাহৰ লগনত সেয়া ইমান জাম সৰুলৈকে দীঘল জাম হৈ আছে গোটেই গিৰিপ গাড়ী ৰখি আছে ইয়াত যাব পাৰিম নাই জানো এতিয়া পটককৈ এনেকুৱা জামৰ মাজত গৈ আছোঁ ফুল জাম হৈ গ'ল চবেই ৰখিবলগীয়া হৈ গৈছে লাহে লাহে গৈ আছোঁ যাম মানে হেৰি যাম তাত পানী ইমান দূৰলৈকে যাম আছে ঠিক নাই